তো সকলোকে গুড মৰ্নিং আৰু আজি ৰাতিপুৱাই গাড়ীৰ ওপৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু সকলোকে মহাসপ্তমীৰ আৰু দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ সপ্তমীৰ দিনা ক'ত পূজা চাব যাব নিশ্চয় কমেণ্টত জনাব তো আমাৰ বিশেষ আজি একো প্লেনিং নাই দূৰত যাৱাৰ মানে ওচৰতে আমাৰ ওচৰত যি পূজা আছে তো আৰু অলপ কামো আছে কিবা কিবি তো বলক অলপমান ওলাই আহোঁ বজাৰৰ পৰা আৰু আজি মানে মানুহবিলাকে প্ৰসাদ চসাদ লৈ যাই আছে এইখন পূজা এখন বহুতখন পূজা হয় আমাৰ এতিয়া আহি পালোঁ বজাৰ বামুণীগাঁৱৰ বজাৰ আৰু ইয়াতে কিবা কিবি অলপ বস্তু ল'ম বস্তু মানে বজাৰ কৰিম তো বলক আজি বামুণীগাঁও বজাৰত ভিৰ চাওক কাপোৰৰ দোকানত আজিও ভিৰ চাওক আৰু আমিও কাপোৰ লোৱা নাই এতিয়ালৈকে ফাইনেলি এটা কালি পৰা ঘূৰি ফাইনেলি এটা চাৰ্ট এটা পচন্দ কৰিলোঁ আমাৰ কি লৈ আছে তই ল'বি নাই কিবা আৰু বজাৰৰ মাজতো পূজা হয় ইয়াতে পূজাত মানুহে নাইচোন আজি সকলো চাব পাৰে বজাৰৰ মাজতে তাতে পূজা হৈ আছে আৰু এইখন হ'ল বজাৰ আৰু মানুহবিলাকে যাই আছে পূজা চাব যাই আছে আৰু আমাৰ আপিয়ে যাই আছে বজাৰত আহিলে কুঁহিয়াৰৰ ৰস খাঙে মানে য'তে কি নহওক মাৰ কি হ'ল তো আমি কুঁহিয়াৰ খালোঁ খুব বেছি ভাল লাগিছে দেহ মন পেট ঠাণ্ডা হৈ গ'ল আৰু খুৰাই ইমান সত্য বনাইছে ভাল লাগছি না মজা নহয় এটা 50 টকা আৰু দুটা মিলি What are you doing? নাকৰ দৰে জল গৈ আছে মোৰ মাছখান নামাৰা তথাপিও হে চুলা খালি চমছিল কি 10 টকা মাংৰ থ্যাংক ইউ ফৰ ইয়োৰ হেপী দুৰ্গা পূজা খুৰা দাদা হেপী দুৰ্গা পূজা বুলি মই একজৰা কথা এনে দিয়া পালি গিফ্ট দিব লাগে অলপমান অফাৰ সফাৰ কিবা এখানে ৰাখি দিয়া মানে দিকলো নেকি টাকা খেলো ও কিমান দাম এখন 5 টাকা দে এখন লৈ যাম মই ইখন আইনাত বোলে 5 টাকা ভাল লাগছে কিন্তু নহয় না বা এমান সৰু আইনা ললা 5 টাকা দি অটো ভালকে দেখা নাপাং মই 5 টাকা না খুৰা 5 টাকা বিৰাট কম প্ৰাইজতে ইমান ধুনীয়া আইনা এখন পালো বহুত ভাল খৰচে ভাত নাখাবি এতিয়া গাড়ীখন উলিয়াই লওঁ হা গাড়ীখন উলিয়াই লওঁ এতিয়া বহুত টাইম থাকিলোঁ আজি কি দৈ লাও বস্তুগিলা দৈ লাও ঘূৰি Hey guys, আমি কুঁহিয়াৰৰ ৰস এন প্লাছ দুৰ্গা পূজা এন এক্সেট্ৰা চাল বজাৰৰ মাজত দুৰ্গা পূজা মই সৰুখানা আইনাখান কেনে লাগছে কবা দিনা 5 টকীয়া আইনাখান ভাল লাগছে এইখান মোৰ একফালৰ পৰা হাং হয় দোকানখন ঘূৰে চাট কিনে আনলি মস্ত কাপোৰ কিনা নহয় দূৰৰ কথা চাৱাই নহয় তোৰ ধুনীয়া কাপোৰ আছে কিনা তো দূৰৰ কথা মই কাপোৰে চাৱা নহয় মই আপিছলি জীৱন ধৰি ফুল কাম কৰিলো আইৰে তোৰ কাপোৰ আছে যা ঘৰত ধুনীয়া সেইকে পিন্ধবি দে নাকি বজাৰৰ পৰা আহি পালোঁ আৰু আহি পাই কিনে আমাৰ আপি বাৰান্দাতে দোকান ওলাইছে কিবানা বস্তু এলে হেনকে দেখাছো মানে হেনকে কিবানা বস্তু এলে হেত ভাবি মই দোকানত উলাইছো নমস্কাৰ শুভ সপ্তমী কি দোকান ওলাইছে এবাৰ এটো আছে আমাৰ ছয়ৰা আজি এনে এটো ছয়ৰা 50 টাকা আৰু প্লাস আনিছো মাৰ কাৰণে দুটা অমিতা কাৰণ আমাৰ মায়ে বহুত অমিতা ভাল পায় প্লাস মই ভাল পাওঁ টেঙা সেই কাৰণে এ আমলকি আনিছো প্লাস আমাৰা এটো হল প্লাস আমাৰা আনিছো টেঙা আৰু বস্তু কলে আৰু মই পাগল আৰু সেইকাৰণে কমলা আনিছো এইবিলাক সব জ্বালা বস্তু এই তিনটাই বস্তু মোৰ জ্বালা বস্তু হয় একলে তোৰে আৰু এয়া নেচৰা আৰু সম চিলি আৰু এয়া দাদাৰ কাৰণে এটা চাৰ্ট আনিছো এনেকুৱা ধৰণৰ চাৰ্ট এই পূজা পিন্ধি দেখাব দিয়া মোৰ কাপোৰ কে দলে থৈ আৰু প্লাস আপোনালোকে টেঙা বুলি কৈছিলো নহয় মই সেইকাৰণে আনিছো চুকা টেঙা মোৰ ফেভৰেট মই মানে বজাৰ কৰিব ঘূৰি সব টেঙা আৰু আপোনালোকে দেখুন লটস অফ পিয়াজ এইবিলাক উলাই পেলাই দেখাই নিদু আৰু এইটো মানে ঘৰৰ কাৰণে আৰু মানে আমাৰ অলপমান অনুষ্ঠান আছে সো তাত দিয়াৰ কাৰণে অকন পিয়াজ আমি মানে আমাৰ কিবা এটা ব্যৱস্থা কৰিছো হয় এই দিস ইজ মনাখনত দেখিব পাৰে লটস অফ পিয়াজ ইজ ভেৰি বহুত আছে আৰু So that's একদম আমাৰ এটা খাবাৰে মন যায় আৰু ৰেস্ট হাবি স্যার আমাৰ এইবিলাক মানে বটি কিনে নিমখ জলকীয়া খানে একদম পুৰা একদম চিলি লম একদম পুৰা গুস্তালা গুৰা লম লৈ পেলাই তই কমতে পুৰা খাই নে লাগছে গম পাছ না তই কমতে খাই নে লাগছে তাত ও আমরা খাই কিনে আৰু পানী খাম ও মাই কি হলে তোৰ
আমরা খাই কিনা পানি খা মজা টেস্টি লাগবো কৃষ্ণ এ কি বাজি বাজি কি মির্গি মারাছে নাকি ও আর কিবা আনছিল রে পারলু নাকি আনবা তুই কি পারলো নাকি মলা ঠান্ডা খাংরা মস্ত গরম লাগছে এই কি খাওয়া লাগছে মিরিন্ডা এক গ্লাস লসা এক গ্লাস লসা আপনার কথা কম জীবনত একই চখ নাই মোৰ চখ আছে যদি কেৱল নখ পালিছৰ বহুত নখ পালিছ লাগে মোক আৰু মই মানে এটা আঙুলিত বেলেগ বেলেগ কালাৰ লৈ কিনে মস্তল পাং সেই বুলি কয় আৰু ডাকেলি আন পাই দিছোন এটা কথা বেলেগ কিন্তু নখ পালিছৰ বহুত চখ আছে না মানে 10 টকা 20 টকা যেটো কম দাম নখ পালিছ তো আনো কাৰণ মোৰ এটা নখ পালিছ সদায় ইউজ নকৰো আৰে আনিছো চাম কাণফুলি আমাৰ মাই মোক কিনা বাছা পিনভা নেদে সোণাজোৰৰ বাহিৰে বেলেগ হেৰি মানে না ইয়াৰিংছ পৰিধান কৰবা নেদে তথাপি জবৰদস্তি এইযোৰা পিন্ধিম আৰু আপোনালোকৰ এটা দুখৰ কথা কওঁ যে মই এইবাৰ কাপোৰ লোৱা নাই হয় কিন্তু আপোনালোকে নাভাবিব যে মোক পইচা দেনে আছে পইচা আছে কাপোৰ কিনাৰ কাৰণে দিছে কিন্তু মই নিজে লোৱা নাই পইচা কিনি তই মাৰবি তাৰ মানে নহয় কোন আপি কাপোৰ নিকিনাকে পইচা বছে আপোনালোকে ক'বচোন তই আপি পইচা কিনি কি কৰবি তই লক্ষী মই ঘৰৰ লক্ষী তোক লক্ষী নি তই পইচা কিনি কি কৰিবি কচোন খাবি পইচা কিনি খাম কাপোৰ নিকিনো কাপোৰত চখ নাই খাম মই খাই কিনে উঠাম খাই কিনে পইচা ম'ম' খাম বিৰিয়ানী খাম পইচা গাছত লাগছে কিবা কিবি খাম পইচা নাই আৰু বেলেগৰ লগত নিজিতাম মই নিজকে আৰু কাবাই কাপোৰ পিন্ধে কিবা পিন্ধে আকাশত উৰি থাকক তই কি মাটিতে উৰাবি মই মাটিতে থাকিম তোৰ তাৰমানে পাখি লাগে মইতো পাৰলে ঘৰত পিন্ধা চেক লগা স্পৰ্টিংটো ৰাতি পিন্ধি যাম পূজা চাবা আই যদি জান দিছে নাযাবা বাৰু পূজা চাবা মোৰ তাৰ ঠিক নাই আমাৰ এইগিলা নাই খাব খাইলে বাগাদি থাকিব পালে হ'ল